हेलो बंधुসকল কেনে আছে আশা কৰিছো ভালে আপুনি চাই আছে আসামিজ ইউটিউব মই আহমেদ আছো আপোনাৰ লগত বন্ধুসকল আগৰ ভিডিঅ'টোত মই এটা ভিডিঅ' দিছো যিটোত আপোনাৰ ইউটিউব চেনেলৰ ৱাটাৰমাৰ্ক লোগো কেনেকৈ এডিট কৰিব লাগে ফ্ৰীত এই ৱাটাৰমাৰ্কটো আজি ইউটিউব চেনেলত কেনেকৈ সেট কৰিব লাগে সেই সম্পৰ্কে যদি আপুনি জানিব বিচাৰে ভিডিঅ'টোৰ শেষলৈকে চাওক তাৰ আগতে কওঁ যদি হে আপুনি আমাৰ এই আসামিজ ইউটিউব চেনেলৰ নতুন দৰ্শক এইটো ভিডিঅ' চাই আছে তেতিয়া হলে ভিডিঅ'টোৰ তলত দেখিছে ৰঙা আখৰেৰে লেখা সাবস্ক্ৰাইব তাত ক্লিক কৰি সাবস্ক্ৰাইব কৰি বগা কৰি দিয়ক লগতে পাব এটা বেল আইকন তাত ক্লিক কৰি অল নোটিফিকেশনত ক্লিক কৰি ৰাখিব কিয়নো পৰৱৰ্তী সময়ত যি সমূহ ভিডিঅ' মই আপডেট দিম সেইটো সকলোতকৈ আগত চাব পাৰিব তো বন্ধু দেৰি নকৰি বলক স্টাৰ্ট কৰো কেনেকৈ সেট কৰিব ৱাটাৰমাৰ্ক লোগো বন্ধুসকল আপুনি আপোনাৰ ব্ৰাউজাৰত ক্লিক কৰি আপোনাৰ যেটো ইউটিউব চেনেলটো আছে ইউটিউব চেনেলটোত লগইন কৰিব কেনেকৈ কৰিব এটো মই ব্ৰাউজাৰত ক্লিক কৰি দিছো ব্ৰাউজাৰত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব যেতিয়া আপুনি ওপৰত যেতিয়া google.com লিখা আছে ইয়াতে ক্লিক কৰি আপুনি ইয়াতে টাইপ কৰিব youtube.com লিখি আপুনি সাৰ্চ কৰি দিব সার্চ কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱা এটা ইন্টাৰফেস আহিব এতিয়া আপোনাৰ চেনেলটোৰ এই ওপৰৰ একদম লেফট সাইডত দেখিব আপুনি আস্তানা 3-4টা আস্তানা আছে আপুনি এবাৰ এই 4টা আস্তানাটোত এটা ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা পেজ আহিব এনেকুৱা পেজ এটা হাল লগে লগে এটা দেখিছে তলত মাই চেনেল 2 নম্বৰ অপচনটোত এই মাই চেনেলটোত ক্লিক কৰি দিয়ক মাই চেনেলটোত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ তাত এনেকুৱা পেজ এটা আহিব যেটো আপোনাৰ চেনেলটোত আহি পালে এতিয়া আপুনি এটো দেখিছে ভিডিও ম্যানেজাৰ আপুনি এবাৰ ভিডিও ম্যানেজাৰৰ ওপৰত এটা ক্লিক কৰি দিয়ক ভিডিও ম্যানেজাৰত ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত আৰু এটা এনেকুৱা ইন্টাৰফেস আহিব এতিয়া এই সমূহ হৈছে মোৰ ভিডিও এতিয়া এনেকুৱা পেজ আহাৰ পিছত এতিয়া ওপৰৰ পৰা দেখিছে তলফালে চেনেল নামৰ এটা অপচন আছে এটা চেনেল নামৰ অপচনটোত এটা ক্লিক কৰি দিয়ক চেনেলত ক্লিক কৰাৰ পিছত এতিয়া আপুনি ইফালে লেফট সাইডটোত আপুনি ইফালে তলফালে দেখক ব্র্যান্ডিং নামৰ এটা অপচন দেখা পাব এবাৰ সেই ব্র্যান্ডিংটোৰ ওপৰত এটা ক্লিক কৰি দিব মই ক্লিক কৰি দিলো এতিয়া যেতিয়া আপোনাৰ ৱাটাৰমাৰ্কটো সেট হৈ নাথাকে তেতিয়া আপোনাৰ তাত এনেকুৱা এটা পেজ আহিব এনেকুৱা এটা পেজ আহিলে তেতিয়া আপুনি এইটো দেখিছে এড এ ৱাটাৰমাৰ্ক আপুনি এই ব্লু কালাৰত যেটো লেখা আছে বগা আখৰেৰে আপুনি বাৰ ইয়াতে এটা ক্লিক কৰি দিয়ক ইয়াত ক্লিক কৰাৰ পিছত এতিয়া দেখিছে আমাৰ এইটো এনেকুৱা ইন্টাৰফেস আহিছে এইটো দেখিছে আমি কেনেকুৱা দিব লাগিব এইটো মানুহৰ নিচিনা যেটো হেৰি দিয়া পিছফালে যেটো দেখিছে বগা বগা ঘৰৰ নিচিনা এনেকুৱা লাগে তাৰমানে আমাক ইয়াতে কৈছে for best result use transparency of just ইয়াত মানে আমাৰ যেটো png ফৰমেট মই আগত দেখুৱাইছো মই এতিয়া আৰু ক'ব খোজা নাই আৰু তো এনেকুৱা যেটো মই আগত বনাইছো এইটো আমি ইয়াতে আপলোড কৰিম এতিয়া চাওক এই তলত দেখিছে এটা চয়েস ফাইল এই চয়েস ফাইলৰ ওপৰত ক্লিক কৰিব ক্লিক কৰি দিলো এতিয়া আপুনি দেখিছে এটা মোৰ মোবাইলত গুছি গল ইতে ফাইল ম্যানেজাৰত মই ক্লিক কৰিলো ফাইলৰ ওপৰত এতিয়া দেখিছে এইটো যেটো আসামিজ চেনেল এইটো মই যোৱা ভিডিঅ'টোত মই বনাইছো এই ভিডিঅ'টো মই চয়েস কৰি ভিডিঅ'টোত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত এনেকুৱা এই ভিডিঅ'টো আমাৰ ইয়াত আহি গৈছে আহি যোৱাৰ পিছত আপুনি এবাৰ এই দেখিছে তলত ৰাইট সাইডত ব্লু কালাৰত লেখা আছে সেভ এই সেভত ক্লিক কৰি দিয়ক দিলু ক্লিক কৰি মই সেভ কৰি দিয়াৰ পিছত এতিয়া আকৌ এনেকুৱা দেখুৱাইছে যেটো ৱাটাৰমাৰ্ক আমি এইটো ইয়াত লিখিছিলো আগত বনাইছো হেতু আমি ইয়াত আনিলো আনাৰ পিছত আকৌ আপুনি একবাৰ ইয়াতে সেভ কৰি দিয়ক দিলু সেভ কৰি ক্লিক কৰি দিলু দিয়াৰ পিছত অলপ লোডিং লৈ থাকিব অলপ নেটটো স্লো হলে মানে এনেকুৱা হয় যেহেতু মোৰ হেতুৱে হৈছে মোৰ ক্ষেত্ৰটো এতিয়া আপুনি দেখিছে ইয়াতে ডিসপ্লে টাইম কাস্টম স্টার্ট টাইম এতিয়া মানে আপুনি এটো স্টার্ট টাইম মোৰ পৰা আৰম্ভ কৰি হেক লগে এন্টাৰ কৰি দিব ইয়াতে ক্লিক কৰি দিলু দেখিছে এন্ড অফ ভিডিও এটো ভিডিওৰ হেকত দেখাব কাস্টম স্টার্ট টাইম
এন্টায়াৰ ভিডিঅ'টো শেষৰলৈকে শেষৰ সাইটত আপোনাৰ যেটো কাস্টম স্টার্ট টাইম এটো ডিফল্ট হিচাপে আছে এতিয়া আপুনি যদি বিচাৰে এন্ড অফ ভিডিঅ' মানে ভিডিঅ'টোৰ শেষত দেখাব এন্টায়াৰ অফ ভিডিঅ'ৰ শেষলৈকে দেখাব মই তলৰটোত এন্টায়াৰ ভিডিঅ' কৰি দিলো দিয়াৰ পিছত এতিয়া আপুনি দেখিছে আপডেট এতিয়া এই আপডেটৰ ওপৰত ক্লিক কৰি দিয়ক মই ক্লিক কৰি দিলো অলপ লোডিং লৈ আছে এতিয়া আমাৰ এইটো কমপ্লিটলি সেভ হৈ গৈছে এতিয়া সক ওয়াটাৰমাৰ্কটো কি এইটো যেতিয়া দেখিছে এইটো জুম কৰি দেখুৱাই আছো আসামিজ চেনেল এই চেনেলটোত মই যিমানবোৰ ভিডিঅ' দিছো বা আৰু দিম সেই সকলো ভিডিঅ' সমূহৰ ওপৰত এই আসামিজ চেনেল নামৰ এই ওয়াটাৰমাৰ্ক লোগোটো থাকিব তো থাকিলে মানে কি হ'ব আপোনাৰ মোৰ ভিডিঅ'টো বেলেগ কোনোবাই ডাউনলোড কৰি যত যিমান যি কৰক এই ওয়াটাৰমাৰ্কটো কোনেও গুছাব নোৱাৰে এই ভিডিঅ'টো অকল মোৰ চেনেলৰ ভাবেহে চলি থাকিব এইটোৱে হৈছে ওয়াটাৰমাৰ্ক আৰু এই ওয়াটাৰমাৰ্কটো কেনেকৈ বনাব লাগে আগৰ ভিডিঅ'টোত চাইছে আৰু কেনেকৈ সেট কৰিব লাগে এইটো ভিডিঅ'ত চালে তো বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো চাই কিবা জানিব পাৰিছে শিকিব পাৰিছে এটা লাইক কৰক শেয়াৰ কৰক কিবা জানাত বুজাত অসুবিধা হলে কমেন্ট কৰি জনাই দিব পৰৱৰ্তী ভিডিঅ'ত নতুন কিবা এটা লৈ আহিম তেতিয়ালৈকে আপুনি ভালে থাকক সুখেই থাকক এইটো ভিডিঅ'